প্ৰথমে আমি পাতলা লাইট কালাৰ নেল পলিচ লগাই ল'ম। ডাৰ্ক কালাৰ ল'বলৈ অলপ দেখিবলৈ ইমান শোভা নাপাব, সেয়েহে আমি লাইট কালাৰ ল'লোঁ। লগাই অলপ শুকাবলৈ দিম। যেতিয়া শুকোৱাৰ পিছত এলকহলত আমি নখটো জুবুৰিয়াই ল'ম। জুবুৰিয়াই আমি পেপাৰৰ যোনবোৰ টুকুৰা কাটি থৈছোঁ সেই টুকুৰাবোৰ লগাই ষ্টিক এডালেৰে বা হাতেৰে হেঁচা দিম। অলপ সময় ৰোৱাৰ পিছত আখৰখিনি আমাৰ নখত লাগি ধৰিব। এলকহলৰ সলনি পানীও ল'ব পাৰি। এইদৰে হেঁচি দিম